गोविंद बसुमतारिया बीटीसी बियाबाव गोदानै गुबुन गुबुन बिथांखिनि खामानिफोरखौ बेखेवदों। अदालगुरि जिल्लानि बीटीसी बियाबाव गोदानै आजावनाय गुबुन गुबुन बिथांखिनि खामानिफोरखौ दिनै बीटीसीनि लेङाइ गाहाय मावफुं सोद्रोमा गोविंद बसुमतारिया बेखेवनानै होयो। बीटीसीनि 39 नं पासनि सेरफां आरो भैरबकुंड बियाबाव बीटीसी सरकारनि गुबुन गुबुन बिथांखि जेरै बोल्डार बान्दो, सावराय नब्लां, मडेल खिखरसालि, सीसी ब्लकनि लामा, गामि ओनसोलाव थांनाय लामाफोरखौ गोदानै लुफिननाय बायदिनि खामानिखौ बेखेवनानै होयो। बिथांखि बेखेवनाय हाबाफारिया सोलिबाय थानाय समनि गेजेरावनो हादांगुरि गुदि फरायसालिनि लांगोनायाव खुंनाय मोनसे मेलाव गोविंद बसुमतारिया बाहागो लायो। मेलनि उनाव फरायसालिनि लुफुंथायनि जौगाथायनि थाखाय लेङाइ गाहाय मावफुं सोद्रोमा गोविंद बसुमतारिनो फरायसालि सामलाय आफादा गांसे लाइजाम गथायनानै होयो। समष्टि पासनि सेरफां आरो भैरबकुंड এই দুটা পৰিষদীয় সমষ্টি দুটাত বিটিআৰ চৰকাৰৰ চাইল্ড কনজাৰ্ভেশ্যন আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ এই দুটা বিভাগৰ অধীনত নিৰ্মিত কেইবাটাও অনুষ্ঠান আমি মুকলি কৰা হ'ল। কমিউনিটি হল, তাৰপিছত বৰ্ডাৰ টিচিং ফৰ প্ৰটেকশ্যন অফ চইল ইৰোজন আৰু লগতে কমিউনিটি টয়লেট প্ৰায় 7-8টামান স্কিম সম্পূৰ্ণ নিৰ্মিত হোৱাৰ কাৰণে আজি মুকলি কৰা হ'ল আৰু ৰাইজক সমজাই দিয়া হ'ল। এইখিনি অঞ্চলত আৰু বহুতো কৰিব লগা আছে, আমি কৰি আছোঁ। কেতিয়াবা ৰাস্তাও আছিলে, আজি মুকলি কৰাৰ ভিতৰত কেইবাটা ৰাস্তা আছে। ৰাস্তা, কমিউনিটি টয়লেট আৰু কমিউনিটি হল, লগতে বৰ্ডাৰ পিচিং এইখিনি আঁচনি আমি উন্মোচন কৰিলোঁ। আমাৰ বহুতো সমস্যা আছে। বিশেষকৈ মাজবাটৰ কিছু অঞ্চল নতুন গাঁও অঞ্চল হিচাপে ৰাস্তা পদূলি নাই, শিক্ষানুষ্ঠানো নাই, আৰু সেইখিনি আমাৰ কৰিবলগা যথেষ্ট আছে। আমি কৰি যাম। আমি মাত্ৰ ৰাইজৰ সহযোগ বিচাৰিছোঁ যে ৰাইজে সহযোগ কৰিলে আমি অহা দিনবিলাকত আমাৰ যিখিনি সমস্যা আছে এই অঞ্চলত, খোৱাপানীৰ সমস্যা, স্কুল ইত্যাদি, ঘৰৰ সমস্যা, ৰাস্তা পদূলিৰ সমস্যা, তাৰোপৰি গৰাখহনীয়া ৰোধ কৰাৰ এটা সমস্যা, এই গোটেই সমস্যাখিনি আমি একাধিক্ৰমে এফালৰ পৰা কৰি যাম। মাত্ৰ ৰাইজৰ আশীৰ্বাদ আমাক লাগে। ৰাইজে সহযোগ কৰিলে আমি গোটেইখিনি কাম সমাধা কৰিব পাৰিম। আজি ধন্যবাদ দিছোঁ যে মাজবাটৰ আমাৰ পাঁচনি চেৰফাং সমষ্টিৰ আমাৰ ব্লক কমিটিৰ যিসকল ইউপিপিএলৰ আমাৰ কৰ্মীসকল আছে, আমাৰ এই অঞ্চলৰ যি ৰাইজ আছে আটাই সহযোগ কৰিছে আৰু তেওঁলোকে খুব ইচ্ছা প্ৰকাশ কৰিছে আৰু অহা দিনবিলাকত তেওঁলোকে নিশ্চয় সহযোগ কৰিব এই কামনা কৰিছোঁ। আজি এইখিনি কাম বিশেষকৈ দুটা সমষ্টিত 3টা ডিপাৰ্টমেণ্টৰ এই কাম 8টা কাম আমি উন্মোচন কৰিব পাৰিলে এটা সুযোগত আমি সুখী হৈছোঁ। বিশেষকৈ মই নিজে খুব সুখী। এই বিষয়ত কি ক'ব? ইপিএফৰ চৰকাৰ হিচাপে তেওঁলোকে প্ৰায় 17 বছৰ শাসন কৰিছে আৰু মই এইকেইদিন এই অঞ্চলত যিখিনি ঘূৰি জনসাধাৰণৰ মুখৰ পৰা শুনিছোঁ যে তেওঁলোকে 17টা বছৰে এই অঞ্চলত পিছ পেলাই থৈছিল, একো কাম কৰা নাছিল আৰু ৰাইজ সন্তুষ্ট হ'ব পৰা নাছিল। কিন্তু উপায় নহয় তেওঁলোকে 3বাৰলৈকে ইপিএফে ভোট দি এই অঞ্চলৰ পৰা 2বাৰ এবাৰ MCLA হৈ আছিল, কিন্তু মূৰকত তেওঁলোকে কাম কৰিব পৰা নাছিল। যিহেতু চৰকাৰ এটাৰ দায়িত্ব হৈছে জনসাধাৰণ উন্নয়নৰ কাৰণে কাম কৰা, জনসাধাৰণৰ সমস্যা সমাধান কৰা আৰু জনসাধাৰণৰ যি অভাৱ আছে সেইখিনি পূৰণ কৰা। আৰু আমি ইউপিপিএলৰ নেতৃত্বত যি চৰকাৰ গঠন কৰিছোঁ, চৰকাৰে এই কথাখিনি উপলব্ধি কৰি 3টা বছৰ আমি বিভিন্ন অঞ্চলৰ যিখিনি সমস্যা আছে, আমাৰ ৰাস্তা পদূলিৰ সমস্যা, আমাৰ চিকিৎসালয়ৰ ব্যৱস্থা, শিক্ষানুষ্ঠানৰ ব্যৱস্থা, যিখিনি অভাৱ আছে সেইখিনি আমি যিমান পাৰোঁ সোনকালে সমাধান কৰিবৰ কাৰণে কাম কৰি আছোঁ আৰু লগতে আমি অহা দিনবিলাকতে কাম কৰি যাম। তাৰোপৰি আমি শিক্ষাৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ভৱিষ্যত প্ৰজন্মক কেনেকৈ আমি তেওঁলোকক কেৰিয়াৰ কনচাছ কৰিব পাৰোঁ তাৰ কাৰণে কাম কৰি আছোঁ। তেওঁলোকক কেনেকৈ শিক্ষাৰ প্ৰতি আগ্ৰহ কৰি তুলিব পাৰে তাৰ কাৰণে কাম কৰিছোঁ আৰু সামগ্ৰিক জীয়াই থাকিবৰ কাৰণে যিখিনি প্ৰয়োজন গোটেইখিনি সমাধান কৰিবৰ কাৰণে আমি কাম কৰি আছোঁ আৰু কৰি যাম।